আমি হলো ভিতৰ গাঁৱৰ 2 নম্বৰী দাদা, লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা। ৱা 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 দোষ, কি গান মাছা দেখোন। চলিহাত বেলেগ গান মাৰি আছে দেখোন তোতে। জ্যেষ্ঠই ঠাণ্ডা বতৰত গান মাৰি গৰম লগাই আছো আৰু। দিয়া পিছে তোতে গান মাৰি থাক, মই অলপ দোকানৰ পৰা আহো। কিয় যাব জ্যেষ্ঠই দোকানত? পচা আলু আনবা লাগে ৰ। পচা আলু কোনে বেচে? এই হৰেণ পাঠিয়াই পচা আলুৰ অফাৰ দি আছে আজি। আমাৰো গৰুকেইটাক লাগি পচা আলু আনবা লাগিছিলে জ্যেষ্ঠই। মই গৰুক লাগি নানো নহয়, মানুহক লাগিহে আনিম। জ্যেষ্ঠই তই এতিয়া মানে পচা আলুহে খা, সেইকাৰণেহে তোৰ পেটটো ইমান ডাঙৰ। চলিহা তোতে খাৱা তোৰ দেখা দেখো একেবাৰে ফুৰিঙান অৱস্থা হৈছে, একে চেলে পেলোৱা বগুলা তোহান দেখা হৈছে একে তোৰ। হয়ে জ্যেষ্ঠই খাব লাগে হৈছে। কামোৰা নাখা আৰু পচা আলু খাবি নেকি তই? আমি গৰু ছাগলীক লাগিহে পচা আলু আনো। বেটা পচা আলু নাখা, সেইকাৰণে চাওমিন ভাগৰ চামুচখান আন চেহেৰা তোৰ। জ্যেষ্ঠই চেহেৰাক ধৰি কথা নকবি, দেখিছা নাই 2.5 কিলো হাতহে, এক ঘোচা মাৰি দিম দাঁত গোটাই দেখুৱাই পাব তোৰ। চলিহা মই পচা আলু আনবা যাংগৈ, তোৰ কথা তাতে মই ৰখি থাকিলে নহব, মই আলু আনোগৈ, মই আলু খাব লাগবো, তেতিয়াহে মোৰ বুদ্ধি হব, তোৰ নিচিনা অৱস্থা হব নহলে। জ্যেষ্ঠই আমি যাওঁ আলু লৈ আহো। দোষ তই পচা আলু খা দে, যা যা যা। আপা আমি দুটা যাওঁ, তই থাক। খাত গেল দেখোন, মই কি কৰো আৰু, মই ঘৰত যাই জিম কৰো, খায়াটোৰ নিচিনা বডি মই বনাম, খায়াতে পচা আলু খাই বনাব, মই জিম কৰি বডি বনাম। ভিডিঅ'টো ভাল লাগছে যদি লাইক আৰু কমেণ্ট কৰি দিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি।